বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন ঘৰ মঠ কৃষ্ণধাম গুৰুধাম গোলকধাম বৈকুণ্ঠ ধাম স্বৰ্ণামৃত পথ পদচিহ্ন মঠ আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত কৰিছে। তালৈ দেশ বিদেশৰ সীমা চেৰাই অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ দিছে। আজি 200 বিঘা মাটিৰ বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন ঘৰ মঠ কৃষ্ণধাম গুৰুধাম গোলকধাম বৈকুণ্ঠ ধাম স্বৰ্ণামৃত পথ পদচিহ্ন মঠ আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত কৰিছে। তালৈ দেশ বিদেশৰ সীমা চেৰাই অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ